Hello everyone, welcome to Learn with Yasmin. আজি আমি পঢ়িম ক্লাছ 12ৰ বায়'লজিৰ চেপ্টাৰ 2 সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন। ইয়াৰ আমি কিছুমান প্ৰয়োজনীয় প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম যিবোৰ অলৰেডি আগৰ ইয়াৰবোৰত আহিছে সেইবোৰৰ পৰা কিছুমান কোৱেশ্চন ৰিপিট হয় কিছুমান নহয় সো ইয়াতে আজি আমি যিবোৰ কোৱেশ্চন আলোচনা কৰিম ইয়াৰ কিছুমান অলৰেডি আগৰ পৰীক্ষাসমূহত আহিছে আৰু কিছুমান আছে যিবোৰ ইম্পৰ্টেণ্ট হয় আগন্তুক পৰীক্ষাসমূহত আহিব পাৰে সো প্ৰথমটো প্ৰশ্ন হৈছে যে পৰাগযোগৰ বাহক কি ই কেই প্ৰকাৰৰ পৰাগযোগ যে হয় তাৰ বাহকসমূহ কি হয় আৰু এই পৰাগযোগৰ বাহকসমূহ কেই প্ৰকাৰৰ হয় এনসাৰ হৈছে উদ্ভিদে পৰাগযোগ ঘটাবৰ বাবে যিবোৰ বাহক ব্যৱহাৰ কৰে তাক পৰাগবাহক বা পৰাগযোগৰ বাহক বোলে ই দুই প্ৰকাৰৰ অজীৱীয় বাহক যেনে বায়ু আৰু পানী জীৱীয় বাহক যেনে পতংগ জীৱ-জন্তু মানুহ আদি সো পৰাগবাহক কি হয় যে উদ্ভিদত পৰাগযোগ হয়নে উদ্ভিদৰ যিটো পৰাগৰেণু আৰু যিটো ডিম্বাণু দুটা বেলেগ ঠাইত সৃষ্টি হয় আৰু যিহেতু উদ্ভিদ এঠাইৰ পৰা আন ঠাইত যাব নোৱাৰে গতিকে ইহঁতৰ কিহৰ দৰকাৰ হয় ইহঁতে নিষেচন কৰাবলৈ হ'লে পৰাগৰেণুসমূহ ডিম্বাণুত আহিব লাগে দুটাৰ একেলগ হ'ব লাগে গতিকে একেলগ হোৱা যিটো প্ৰক্ৰিয়া সেইটোক পৰাগযোগ বুলি কোৱা হয় আৰু পৰাগযোগ হোৱাত কিছুমান বাহকে সহায় কৰে সেই বাহকসমূহক পৰাগযোগৰ বাহক বুলি কোৱা হয় সো ই দুই প্ৰকাৰৰ হয় অজীৱীয় বাহক যেনেকুৱা বায়ু আৰু পানী আৰু জীৱীয় বাহক য'ত গোটেই পতংগ প্ৰজাতিটো আহে তাৰপিছত জীৱ-জন্তু মানুহ আদি তাৰপিছত কুৱেশ্যন নম্বৰ 2 বহুত ইম্পৰ্টেণ্ট হয় এইটো আহিছিল তোমাৰ 2012ত হায়াৰ ছেকেণ্ডাৰী এক্সামত 2012ত আহিছিল 3 মাৰ্কছৰ কুৱেশ্যন হয় এইটো বহুভ্ৰূণতাৰ ওপৰত এটি টোকা লিখা বহুভ্ৰূণতাৰ বিষয়ে এটা চমু টোকা লিখিব লাগে 3 মাৰ্কছৰ সো অকণমান বহলাই লিখিব লাগিব 3 মাৰ্কছ পাবলৈ হ'লে এনসাৰ হৈছে কি এটা বীজৰ ভিতৰত এটাতকৈ বেছি ভ্ৰূণৰ সৃষ্টি হোৱাকে বহুভ্ৰূণতা বোলে বহুভ্ৰূণতা কেইবা প্ৰকাৰৰ হ'ব পাৰে যেনেকুৱা আছে সৰল বহুভ্ৰূণতা যৌগিক বহুভ্ৰূণতা এতিয়া সব বহুভ্ৰূণতা কি হয় যদি বীজ এটাৰ ভিতৰত এটাতকৈ বেছি ভ্ৰূণৰ সৃষ্টি হয় বহু মানে কি বহুত ভ্ৰূণতা তাৰ মানে বহুত ভ্ৰূণৰ সৃষ্টি হয় যদি বীজ এটাৰ ভিতৰত তেতিয়া তাক বহুভ্ৰূণতা বুলি কোৱা হয় ইখিনি লিখি পেলাই বহুভ্ৰূণতাৰ প্ৰকাৰৰ কেইটামান প্ৰকাৰ লিখি দিবা তাৰপিছত বহুভ্ৰূণতাৰ প্ৰয়োজনীয়তা কি সেই বিষয়ে অকণমান লিখি দিবা 3 মাৰ্কছ পাই যাবা সো বহুভ্ৰূণতা কেইবা প্ৰকাৰ আছে সৰল বহুভ্ৰূণতা কি হয় যদি গৰ্ভাশয়ত গৰ্ভযন্ত্ৰৰ সংখ্যা এটাতকৈ বেছি হয় তাক সৰল বহুভ্ৰূণতা বোলে যদি তোমালোকে চেপ্টাৰৰ ভিডিঅ'সমূহ পঢ়িছা তেতিয়াহ'লে ভালকৈ জানা গৰ্ভযন্ত্ৰ কি সো গৰ্ভাশয়ত যদি গৰ্ভযন্ত্ৰৰ সংখ্যা এটাতকৈ বেছি হয় তাৰ মানে বহুত বেছি যদি গৰ্ভযন্ত্ৰ থাকে তেতিয়া তাক সৰল বহুভ্ৰূণতা বুলি কোৱা হয় যৌগিক বহুভ্ৰূণতা কি যদি গৰ্ভদণ্ডত একাধিক পৰাগনলিকাৰ সৃষ্টি হৈ ডিম্বকত সোমাই যায় তাক যৌগিক বহুভ্ৰূণতা বুলি কোৱা হয় তাৰমানে কি হয় যিটো গৰ্ভদণ্ড থাকে যেতিয়া কি পৰাগৰেণুসমূহ আহি পেলাই যেতিয়া গৰ্ভমুণ্ডত পৰে গৰ্ভমুণ্ডত যেতিয়া পৰাগৰেণু পৰাৰ লগে লগে কি হৈ যায় যিটো গৰ্ভদণ্ড থাকে গৰ্ভদণ্ডত এটা নলীৰ সৃষ্টি হয় এইটো নলী যদি এটাতকৈ বেছি হৈ তাৰপিছত ই যিটো গৰ্ভাশয়ত ডিম্বক থাকে ডিম্বকত যদি এটাতকৈ বেছি তোমাৰ পৰাগনলী সোমাই পৰে তেতিয়া তাক যৌগিক বহুভ্ৰূণতা বুলি কোৱা হয় বুজি পালানে যদি এটাতকৈ বেছি পৰাগনলীৰ সৃষ্টি হয় আৰু সেই পৰাগনলী গৈ পেলাই ডিম্বকত সোমাই পৰে তেতিয়া তাক যৌগিক বহুভ্ৰূণতা বুলি কোৱা হয় তাৰপিছত হৈছে বিদলিত ভ্ৰূণ বিদলনৰ মানে হৈছে কি বিভাজন হোৱা ভাঙি যোৱা টুকুৰা হোৱা ভাগ হোৱা
বিদলিত ভ্রূণ কি হয় এটা ভ্রূণ যদি বিভাজন হৈ একাধিক ভ্রূণৰ সৃষ্টি হয় তাক বিদলিত ভ্রূণ বুলি কোৱা হয় এটা ভ্রূণ আছে সেইটো যদি বিভাজন হৈ কেইবাটাও ভাগত বিভক্ত হয় তাক বিদলিত ভ্রূণ বুলি কোৱা হয় এতিয়া সব বহু ভ্রূণতাৰ ইম্পৰ্টেন্স কি গুৰুত্ব কি যিবোৰ উদ্যান শস্য আছে যেনেকুৱা কমলা টেঙা নেমু তাৰপিছত তোমাৰ আম যিবোৰৰ উদ্যান কৰা হয় সেইবোৰৰ ক্ষেত্ৰত সেইবোৰৰ প্ৰজননৰ ক্ষেত্ৰত বহু ভ্রূণতাৰ বহুত গুৰুত্ব আছে কাৰণ প্ৰত্যেকটো ভ্রূণৰ পৰা এটা নতুন উদ্ভিদৰ সৃষ্টি হ'ব পাৰে Question number 3 গুপ্তবীজী উদ্ভিদৰ পুংৰেণু জনন বা ৰেণু উৎপত্তি দশাৰ বৰ্ণনা দিয়া এই প্ৰক্ৰিয়াত টপেটামৰ ভূমিকা কি যিবোৰ গুপ্তবীজী উদ্ভিদ আছে সেইবোৰ উদ্ভিদত যে পুংৰেণু জনন হয় পুংৰেণু জনন মানে পুংৰেণুৰ যে সৃষ্টি হয় সেই পুংৰেণুৰ সৃষ্টি কি ধৰণে হয় সেই বিষয়ে লিখিব লাগে আৰু এই প্ৰক্ৰিয়াত টপেটামৰ ভূমিকা কি টপেটামে কি ভূমিকা পালন কৰে সেই বিষয়ে লিখিব লাগে যিটো পৰাগধানী থাকে তাৰ একেবাৰে ভিতৰৰ আৱৰণী যিটো আছে সেইটো হৈছে কি টপেটাম সো এইটো কোৱেশ্চন যেটো আছে এইটো 2010ত আহিছিল 5 মাৰ্কছৰ কাৰণে সো অকমান ডাঙৰকৈ লিখিব লাগিব পাৰিলে ডায়াগ্ৰাম সাইগ্ৰাম আঁকি পেলাই দিবা এনসাৰ হৈছে গুপ্তবীজী উদ্ভিদৰ পুংকেশৰৰ পৰাগধানীত ৰেণুৰ উৎপত্তি আৰু বিকাশক পুংৰেণু জনন বুলি কোৱা হয় গুপ্তবীজী উদ্ভিদৰ ক্ষেত্ৰত যিটো পৰাগধানী আছে পৰাগধানীত যিবোৰ ৰেণু উৎপন্ন হয় সেই ৰেণুসমূহ উৎপন্ন হোৱা আৰু পৰাগধানীৰ ভিতৰতে ৰেণুসমূহৰ বিকাশ হোৱা যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াক পুংৰেণু জনন বুলি কোৱা হয় তাৰপিছত চিত্ৰ আঁকিবা মই সদায় কৈছোঁ যেতিয়া তোমালোকে যিবোৰ 3, 4, 5 মাৰ্কছৰ যিবোৰ কোৱেশ্চন আহে সেইবোৰত যেতিয়া চিত্ৰ আঁকি দিয়া তেতিয়া তোমালোকৰ স্কোৰিং ভাল হয় মাৰ্কছ ভাল পোৱা যায় সো এনেদৰে এটা চিত্ৰ আঁকি দিবা এইটো হৈছে কি এটা পুৰঠ পৰাগধানীৰ চিত্ৰ য'ত পৰাগ ৰেণুৰে ভৰি আছে বহুত পৰাগ ৰেণু যেতিয়া পৰাগধানী পুৰঠ হয় তেতিয়া তাত বহুত পৰাগ ৰেণুৰে হৈতে ভৰি থাকে সো এনেদৰে এটা চিত্ৰ আঁকিবা এইবোৰ হৈছে কি পৰাগধানী তলত লিখি দিবা পৰাগ ৰেণুৰ হৈতে পুৰঠ বিদাৰিত পৰাগধানী তাৰপিছত এতিয়া প্ৰক্ৰিয়াটো লিখা কেনেদৰে পৰাগ ৰেণুৰ সৃষ্টি হয় পৰাগধানীত সো এইটো চোৱা পৰাগধানীৰ মাজভাগত কোষ কিছুমান ঠাই ঠাই থাকে ইহঁতক ৰেণুজনক কলা বুলি কোৱা হয় পৰাগধানীৰ বৃদ্ধিৰ সময়ত ৰেণুজনক কলাৰ কোষসমূহ হ্ৰাসাত্মক বিভাজনৰ ফলত পুংৰেণু চতুষ্টয়ৰ সৃষ্টি কৰে ৰেণুজনক কলাৰ প্ৰতিটো কোষতে পুংৰেণু মাতৃকোষৰ চৰিত্ৰ থাকে পুংৰেণুসমূহ গঠনৰ সময়ত ইহঁতে 4টা কোষৰ থূপ হিচাপে সৃষ্টি হয় বাবে ইয়াক পুংৰেণু চতুষ্টয় বুলি কোৱা হয় 4টা কোষৰ থূপ সৃষ্টি হয় বাবে ইয়াক পুংৰেণু চতুষ্টয় বোলে পৰাগধানী পুৰঠ হলে ইয়াৰ ভিতৰৰ পানী শুকাই যায় আৰু পুংৰেণু চতুষ্টয়ৰ পুংৰেণু এটাই আনটোৰ পৰা পৃথক হয় আৰু পৰাগৰেণু হিচাপে বিকশিত হয় এনেদৰে গুপ্তবীজী উদ্ভিদৰ বিভিন্ন দশাৰ মাজেৰে ৰেণু উৎপন্ন হয় কি হয় যে যিটো পৰাগধানী থাকে পৰাগধানীৰ মাজভাগত একেবাৰে মাজত কিছুমান কোষ থাকে বিশেষ ধৰণৰ কোষ কিছুমানেৰে ভৰি থাকে এই কোষসমূহক ৰেণুজনক কলা বুলি কোৱা হয় এই ৰেণুজনক কলাৰ এইবোৰ যে কোষ যে আছে প্ৰতিটো কোষৰে পুংৰেণু মাতৃকোষৰ গুণ থাকে আৰু আমি জানো যে যিবোৰ মাতৃকোষ থাকে সেইবোৰে হ্ৰাসাত্মক বিভাজন কৰি পেলাই নিষেচনত ভাগ লয় গতিকে ইয়াৰ যিমান কোষ আছে প্ৰতিটো কোষৰে সেই পুংৰেণু মাতৃকোষৰ গুণ আছে এতিয়া ইয়াৰ পৰা কি হ'ব যিটো পুংৰেণু মাতৃকোষ আছে পুংৰেণু মাতৃকোষটোৱে হ্ৰাসাত্মক বিভাজন কৰি পেলাই পুংৰেণু চতুষ্টয়ৰ সৃষ্টি কৰে পুংৰেণু চতুষ্টয় মানে কি যেতিয়া পুংৰেণুৰ যেতিয়া সৃষ্টি হয় তেতিয়া 4টা পুংৰেণু একেলগে থূপ বান্ধি থাকে চতুষ্টয় মানে হৈছে কি 4টা পুংৰেণু একেলগে থূপ বান্ধি থাকে কাৰণে ইয়াক পুংৰেণু চতুষ্টয় বুলি কোৱা হয়
তাৰপিছত যেতিয়া পৰাগধানীটো পূৰঠ হয়, পূৰঠ হোৱাৰ পিছত পৰাগধানীৰ ভিতৰত যিবোৰ পানী থাকে, পৰাগধানীৰ ভিতৰতো অকণমান সেমেকা থাকে, যাৰ কাৰণে পুংৰেণু 4টা একেলগে লগ লাগি থাকিব পাৰে। চ' গতিকে ইহঁতে যেতিয়া পূৰঠ হয়, তেতিয়া ইয়াৰ ভিতৰৰ যিবোৰ সেমেকা থাকে, সেই পানী থাকে, সেইবোৰ শুকাই যায়, যাক নিৰ্জলায়ন প্ৰক্ৰিয়া বুলি কোৱা হয়। শুকাই যোৱাৰ পিছত ইহঁতে এটাই আনটোৰ লগত তেতিয়া আৰু লগ লাগি থাকিব নোৱাৰে, এটাই আনটোৰ পৰা পৃথক হৈ যায় আৰু ইহঁতে পৰাগৰেণু হিচাপে বিকশিত হয়। আৰু এনেদৰে কি হয়, পৰাগৰেণুৰ সৃষ্টি হয়। বুজি পালানে? পৰাগৰেণুৰ এনেকৈ সৃষ্টি হয়। তাৰপিছত কি হয়, কি আছে যে কুৱেশ্যনৰ শেষত এই প্ৰক্ৰিয়াত টপেটামে কি সহায় কৰে বা টপেটামৰ ভূমিকা কি? এই প্ৰক্ৰিয়াত টপেটামে পৰাগৰেণুৰ বিকাশত পুষ্টিৰ যোগান ধৰে। তাৰমানে টপেটামটো কি হয়, পৰাগধানীৰ ভিতৰৰ আৱৰণি, য'ত কি হয়, পৰাগৰেণুসমূহৰ সৃষ্টি হয়। গতিকে যেতিয়া পৰাগৰেণুসমূহৰ বিকাশ হ'বলৈ ধৰে, পৰাগৰেণুসমূহ যেতিয়া পূৰঠ হ'বলৈ ধৰে, তেতিয়া টপেটামে ইহঁতক পুষ্টিৰ যোগান ধৰে, ইহঁতক তোমাৰ বিভিন্ন ধৰণৰ হৰমন, যি উৎসেচক, যিবোৰৰ দৰকাৰ হয়, সেইবোৰৰ যোগান ধৰি পেলাই সহায় কৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 4 যিটো কুৱেশ্যন আছে, এইটো আহিছিল তোমাৰ 2010ত 1 মাৰ্কছৰ কাৰণে। ফুলৰ কোন অংশৰ পৰা ফলৰ সৃষ্টি হয়? ফুল যে আছে, ফুলৰ কোনটো অংশৰ পৰা ফলৰ সৃষ্টি হয়? ফুলৰ গৰ্ভাশয়ৰ পৰা ফলৰ সৃষ্টি হয়। ফুলৰ যে তলত, গৰ্ভদণ্ডৰ তলত যে কলহৰ দৰে যে অংশ থাকে, এইটো অংশৰ পৰা ফলৰ সৃষ্টি হয়। আৰু জানাই বীজৰ সৃষ্টি ক'ৰ পৰা, এইখিনি তোমালোকে পাইছা। চ' কুৱেশ্যন নম্বৰ 5, গুপ্তবীজী উদ্ভিদৰ ডিম্বকৰ এটা দীৰ্ঘছেদৰ চিত্ৰ আঁকি তাত থকা বিভিন্ন কোষকেন্দ্ৰবোৰৰ চিহ্নিত কৰা। বিভিন্ন যে অংশ আছে, সেইসমূহক চিহ্নিত কৰিব লাগে। এইটো প্ৰশ্ন আহিছিল 2012ত। এতিয়া চোৱা, এইটো যিটো প্ৰশ্ন আছে, এইটো অনুশীলনীত আছে। চ' তোমালোকে নাভাবিবা যে অনুশীলনীৰ প্ৰশ্ন চাগে পৰীক্ষাত নাহে বা যিবোৰ বেলেগ প্ৰশ্ন দিয়া হয় সেইবোৰ চাগে নাহে, অকল এইবোৰ ইয়াৰলি প্ৰশ্নবোৰহে চাগে আহে। এনেকুৱা নহয়, গোটেই বুক পঢ়িবা, যিমান কুৱেশ্যন আছে প্ৰত্যেকটো কুৱেশ্যনেই ইম্পৰ্টেণ্ট হয়। চ' কোনো কুৱেশ্যনকো নেগলেক্ট নকৰিবা। এইটো যিটো প্ৰশ্ন, এইটো অনুশীলনীত অলৰেডি আছে, তথাপিও মই আঁকি দিছোঁ। এইটো চোৱা, এইটো হৈছে এটা গুপ্তবীজী উদ্ভিদৰ ডিম্বকৰ প্ৰস্থচ্ছেদৰ ছবি। ইয়াতে চোৱা কি কি অংশ আছে। এইটো হৈছে কি, ডিম্বক নাভি। এইটো অংশ যে আছে, এইটো যে অংশ, এইটো অংশক ডিম্বক নাভি বুলি কোৱা হয়। তাৰপিছত ডিম্বক নাড়ী, ডিম্বক নাড়ী এইটো অংশ, এইটো অংশ হৈছে ডিম্বক নাড়ী। তাৰমানে ডিম্বকৰ ঠাৰি, যিটোৰ লগত ডিম্বকটো লাগি থাকে, তাক ডিম্বক নাড়ী বুলি কোৱা হয়। আৰু এইটো যে অংশ আছে, এইটো অংশ হৈছে কি, ডিম্বক ৰন্ধ্ৰ। এইটো অংশক এই আৱৰণিবোৰে আৱৰা নাই, এইটো অংশ মুক্ত অৱস্থাত আছে, সেইটো সেইকাৰণে ইয়াক ৰন্ধ্ৰ বুলি কোৱা হৈছে। ৰন্ধ্ৰ মানে হৈছে কি, খোলা ঠাই, ফুটা থকা ঠাই। এইটো যে বাহিৰৰ যে আৱৰণি আছে ডিম্বকত, ইয়াক কি কোৱা হয়, বহি ডিম্বক ত্বক। তাৰমানে ডিম্বকৰ একেবাৰে বাহিৰৰ আৱৰণি। তাৰ যে ভিতৰৰ আৱৰণি যে আছে, এইটো কোৱা হয় অন্তঃডিম্বক ত্বক। তাৰমানে ডিম্বকৰ ভিতৰৰ আৱৰণি। আৰু এইটো আৱৰণি কোৱা হৈছে কি, প্ৰদেশ বা ইংলিছত নিউচেলাছ বুলি কয়। এইটো এটা কলাৰ আৱৰণি। তাৰপিছত এই যে মাজত যে সুন্দৰ এটা অংশ আছে, ইয়াক কি বুলি কোৱা হয়, ভ্ৰূণস্থলী বুলি কোৱা হয়। আৰু তোমালোকে চেপ্টাৰত পাইছিলা যে ডিম্বক ৰন্ধ্ৰৰ যিটো বিপৰীত ছাইড আছে, ডিম্বক ৰন্ধ্ৰৰ বিপৰীত ছাইড কোনটো অংশ হয়, এইটো অংশ হয়নে? এইটো অংশক কি বুলি কোৱা হয়, ডিম্বক মূল বুলি কোৱা হয়। তাৰপিছত এনেদৰে আঁকিবা প্ৰত্যেকটো। এটা কথা, যেতিয়া তোমালোকে চিত্ৰ আঁকা, চিত্ৰৰ যিবোৰ লেবেলিং আছে, এইবোৰ অংশ যে, এইবোৰ সদায় এটা ছাইডত লিখিবা। এনেদৰে ইয়াতে এটা, ইয়াতে এটা, ইয়াতে এটা, এনেদৰে নিলিখিবা। ছিষ্টেমেটিকেলি এটা ছাইডত লিখিবা, তেতিয়া ভাল হয় চাবলৈ, আৰু এইটো নিয়মো হয়। লেবেলিং সদায় এটা ছাইডত কৰিবা সুন্দৰকৈ। চ' তাৰপিছত তলত লিখি দিবা, চিত্ৰ গুপ্তবীজী উদ্ভিদৰ ডিম্বকৰ
দীৰ্ঘছেদ যিটো কুৱেশ্যনত দিয়া আছে সেইটো লিখি দিবা কুৱেশ্যন নম্বৰ 6 এপাহ গৰ্ভপাত পুষ্পী ফুলৰ চিহ্নিত চিত্ৰ লিখা গৰ্ভপাত পুষ্পী মানে হৈছে কি যিটো গৰ্ভমুণ্ড থাকে ফুলৰ সেইটো গৰ্ভমুণ্ড যদি একেবাৰে ওপৰত থাকে যেনেকুৱা পাহি থাকে তোমাৰ তাৰপিছত ফুলত বেটুপাত থাকে হয়নে এইবোৰ বা পুংস্তবক থাকে এইবোৰতকৈ যদি গৰ্ভমুণ্ডটো আটাইতকৈ ওপৰত থাকে তেতিয়া তাক গৰ্ভপাত পুষ্পী ফুল বুলি কোৱা হয় সো ইয়াতে এটা গৰ্ভপাত পুষ্পী ফুলৰ চিত্ৰ আঁকিব দিছে এইটো আহিছিল 2011ত এইটো চোৱা এইটো হৈছে এটা গৰ্ভপাত পুষ্পী ফুলৰ ছবি গৰ্ভপাত পুষ্পী ফুলত মই কি কৈছিলোঁ গৰ্ভমুণ্ড একেবাৰে ওপৰত থাকে এইটো চোৱা পুংকেশৰ পাহি গৰ্ভদণ্ড গৰ্ভাশয় বেটুপাত পুষ্পাক্ষ গোটেইকেইটাৰ ওপৰত ইয়াতে আছে কি গৰ্ভমুণ্ড সেইকাৰণে ইয়াক গৰ্ভপাত পুষ্পী বুলি কোৱা হয় এনেদৰে ধুনীয়াকৈ ফুলটো আঁকিবা আঁকি পেলাই লেবেলিং কৰিবা লেবেলিং এটা সাইডত কৰিবা এইটো হৈছে কি গৰ্ভমুণ্ড এইবোৰ হৈছে কি তোমাৰ পুংকেশৰ এইটো হৈছে পাহি তাৰপিছত এইটো হৈছে কি গৰ্ভদণ্ড এই যে দীঘল অংশ যে আছে এইটোৰ নাম হৈছে কি গৰ্ভদণ্ড আৰু এই যে ভিতৰত যে কলহৰ দৰে অংশ এইটো হৈছে গৰ্ভাশয় এইবোৰ যে থাকে ফুলৰ যে কলিত যিবোৰ অংশ সেউজীয়া অংশই ফুলটোক আৱৰি ৰাখে সেইবোৰ যে ফুল ফুলাৰ পিছত পুষ্পাক্ষৰ লগত যে লাগি থাকে সেইটো কি হয় বেটুপাত হয় আৰু ফুলটো য'ত লাগি থাকে যিটো অংশত ফুলৰ তলত সুন্দৰ কেনেকুৱা এটা অংশ থাকে সেইটো অংশ হৈছে কি পুষ্পাক্ষ এনেদৰে আঁকি পেলাই তলত লিখি দিবা গৰ্ভপাত পুষ্পী ফুল তাৰপিছত আছে কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7ত কি কৈছে গৰ্ভ শীৰ্ষ পুষ্পী আৰু গৰ্ভপাত পুষ্পী ফুলৰ মাজত থকা পাৰ্থক্যবোৰ কি কি গৰ্ভপাত পুষ্পী কি হয় শুনিলা গৰ্ভপাত পুষ্পীত কি হয় যিটো গৰ্ভমুণ্ড থাকে গৰ্ভমুণ্ডটো আটাইতকৈ ওপৰত থাকে আৰু গৰ্ভ শীৰ্ষ পুষ্পীত ইয়াৰ উলটা হয় যিটো গৰ্ভমুণ্ড থাকে সেইটো তোমাৰ যিবোৰ পাহি থাকে তাৰপিছত পুংস্তবক থাকে এইবোৰৰ তলত থাকে সেইকাৰণে ইয়াক গৰ্ভ শীৰ্ষ পুষ্পী বুলি কোৱা হয় ইয়াৰ মাজত এটা পাৰ্থক্য আছে সেইটো লিখিব লাগে এইটো কুৱেশ্যন আহিছিল 2009ৰ বোৰ্ড এক্সামত ঠিক আছে এনসাৰ হৈছে কি যিটো গৰ্ভ শীৰ্ষ পুষ্পী আছে গৰ্ভ শীৰ্ষ পুষ্পীত কি হয় যিটো পুষ্পাক্ষ থাকে ফুলৰ তলত যে ধুনীয়া এটা অংশ থাকে পুষ্পাক্ষ সেইটো সদায় কাপৰ দৰে হয় কিন্তু গৰ্ভপাত পুষ্পীৰ ক্ষেত্ৰত পুষ্পাক্ষটো সম্পূৰ্ণৰূপে কাপৰ দৰে নহয় তাৰপিছত গৰ্ভ শীৰ্ষ পুষ্পীত যিটো পুষ্পাক্ষ থাকে সেইটো সম্পূৰ্ণৰূপে গৰ্ভাশয়ৰ লগত লাগি থাকে একেবাৰে গৰ্ভাশয়ৰ লগত লাগি থাকে যিটো পুষ্পাক্ষ থাকে সেইটো কিন্তু গৰ্ভপাত পুষ্পীৰ ক্ষেত্ৰত পুষ্পাক্ষ আৰু গৰ্ভাশয় সম্পূৰ্ণৰূপে লাগি নাথাকে তাৰপিছত পাৰ্থক্যটো হৈছে কি যিটো গৰ্ভ শীৰ্ষ পুষ্পী থাকে গৰ্ভ শীৰ্ষ পুষ্পীৰ যিবোৰ পাহি পুংকেশৰ এইবোৰ গৰ্ভাশয়ৰ ওপৰত থাকে গৰ্ভাশয়ৰ ওপৰত এনেদৰে থাকে আৰু গৰ্ভাশয়টো তলত এনেকৈ থাকে বুজি পেলানে তাৰপিছত গৰ্ভপাত পুষ্পী ফুলৰটো চিত্ৰ চালাই গৰ্ভপাত পুষ্পীৰ যিটো গৰ্ভাশয় থাকে সেইটো আটাইতকৈ ওপৰত থাকে পাহি পুংকেশৰ আদি গৰ্ভাশয়ৰ তলত থাকে সো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে যদি ভিডিঅ' ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থেংক ইউ